নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ডিম্পু বিকাশ ইহঁতৰ দৰে আপোনালোকে থাম্বনেইল কেনেকৈ বনাব আৰু ইহঁতৰ দৰে থাম্বনেইল বনাই কিনে আপোনালোকৰ ব্লগিং চেনেলটো কেনেধৰণে ভাইৰেল কৰিব। তো আজি এইটো ভিডিঅ'ত বিকাশে কেনেধৰণে থাম্বনেইল কেইটা ইমান প্ৰফেশ্যনেল ধুনীয়া ধুনীয়া থাম্বনেইল কেইটা কেনেধৰণে বনায়, আজি এইটো ভিডিঅ'ত আপোনালোকক দেখাম মই। আৰু আপুনিও আপোনালোকৰ নিজৰ মোবাইলৰ পৰা আপোনালোকে বিকাশৰ দৰে থাম্বনেইল বনাব পাৰিব। তাৰ আগত মোৰ চেনেলটোত প্ৰথম আছে তো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটো বজাই দিব নতুন নতুন আপডেট পাব কাৰণে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে মোবাইলৰ প্লে ষ্ট'ৰত আহিব। প্লে ষ্ট'ৰত অহাৰ পিছত আপোনালোকে এটা চাৰ্চ কৰিব পিক্সেল লেব বুলি। এতিয়া আহি আছে, ৰ'ব অলপ সময়। ইয়াতে আপোনালোকে চাৰ্চ কৰিব পিক্সেল লেব বুলি চাৰ্চ কৰিব। এই প্ৰথম অপশ্যনটো চাই আছে আপোনালোকে, এইটো চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ এইটো যে আপোনালোকৰ এপটো যে আছে, এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। মই অলৰেডি ডাউনলোড কৰি লৈছোঁ, তো আপোনালোকে পুনৰ ডাউনলোড কৰি ল'ব এবাৰ। তো মই আৰু ডাউনলোড কৰি নাথাকোঁ, এবাৰ ডাউনলোড হৈছে। তো আপোনালোকে এইটো এপৰ ভিতৰত আহিব। এপটো ইনষ্টল হোৱাৰ পিছত আপোনালোকে এনেদৰে পাই যাব। এনেদৰে পোৱাৰ পিছত আপোনালোকে ইয়াতে ভিতৰত সোমাই যাব। এপটোৰ ভিতৰত সোমোৱাৰ পিছত আপোনালোকে ইয়াতে চাব, এনেকুৱা ধৰণৰ এটা পেজ অ'পেন হৈ থাকিব আপোনালোকৰ, এনেকৈ থাকিব। আপোনালোকে চাব ইয়াতে আপোনালোকৰ 3 ডট আছে ইয়াতে। এই 3 ডটটোত আপোনালোকে ক্লিক কৰিব। 3 ডটটোত ক্লিক কৰাৰ পিছত আপোনালোকে চাব ইয়াতে ইমেজ চাইজ। এই আপোনালোকে এইটো যে থাম্বনেইলৰ যিটো ইমেজ চাইজ আছে, সেই চাইজটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। তো আপোনালোকে ইয়াতে চাইজ চাব, ইয়াতে লিখা আছে, চাব ইয়াতে লিখা আছে থাম্বনেইল বুলি লিখা আছে ইয়াতে। থাম্বনেইলৰ চাইজটো যে আপোনালোকে ইয়াতে চাব, ইয়াতে লিখা আছে। তো আপোনালোকে ইয়াতে থাম্বনেইলৰ চাইজটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাব ইয়াতে অ'কে বুলি আছে, অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাব একদম থাম্বনেইলৰ নিচিনা একদম চাইজটো কনভাৰ্ট হৈ গ'ল। আপোনালোকে এটা কাম কৰিব, ইয়াতে প্ৰথমতে এটা নিউ টেক্সট বুলি লিখা আছে, আপোনালোকে চাব ইয়াতে এইটো মাজৰ বটনটোত আহি কিনে এই নাম্বাৰ বটনটোত আহি কিনে আপোনালোকে ডিলিট কৰি দিব। ডিলিট কৰাৰ পিছত আপোনালোকে চাব ইয়াতে মাজৰ এটা বটন আছে, ইয়াতে 5টা বটন পোৱা যায় তলতে চাব। এই 5টা বটনৰ তলত চাব আপোনালোকে, ইয়াতে 5টা বটন পোৱা যায়। এইটো বটনৰ তলত যে এইটো আছে সেইটো ইয়াতে চাব, মাজৰ বটনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাব ইম্পৰ্ট বুলি লিখা আছে। আপোনালোকে যিটো ফটো দিব বিচাৰিছে, থাম্বনেইলত যিটো ফটো বনাব বিচাৰিছে, আপোনালোকে ইয়াতে ইম্পৰ্ট কৰি ল'ব। আপোনালোকে ধৰক মই বিকাশৰ এইটো ফটো দিছোঁ, 1 মিলিয়ন হোৱা ফটোখন মই ইনষ্টাগ্ৰামত দিছিল, সেইটো মই ডাউনলোড কৰিছোঁ। তো মই এইটো ফটোখন মই দিছোঁ, মই এইটো ফটো ইয়াতে লগাই দিছোঁ, ঠিক আছে। আৰু এটা আপোনালোকৰ 2টা ফটো একেলগত লগ লাগি মানে এনেকুৱা দেখা যায় যে মানে একটা ফটোৱে ইয়াতে মানে আছে, ইয়াতে ধৰিবই পৰা নাযায়, ইমান প্ৰফেশ্যনেল হৈ যায়। বিকাশ ইমান ধুনীয়া মানে থাম্বনেইল বনায়। কোনোৱে এনে মানে থাম্বনেইল এনে প্ৰফেশ্যনেল থাম্বনেইল, ব্লগিং থাম্বনেইল, এনেকুৱা ধৰণৰ থাম্বনেইল যদি আপোনালোকে যদি বনায়, আপোনালোকৰ চেনেলৰ ভিডিঅ'বিলাকো বিকাশৰ নিচিনা ভাইৰেল হৈ যাব। আপোনালোকৰ এনেকুৱা লাগিব যে বেলেগে চাই কিনে যে এইটো এখন প্ৰফেশ্যনেল ইউটিউবাৰ হয়, যে কাম কৰি আছে, হয়তো ভিউজ অহা নাই এতিয়ালৈকে, কিন্তু কাম কৰি আছে, ভাল ভাল ইউটিউবাৰ হয়। তো আগলৈ গৈ কিনে হয়তো ভাল ভাল কণ্টেণ্ট দিব বিচাৰিব আমাক। তো আপোনালোকে এনেধৰণে থাম্বনেইল কেইটা বনাওক, বিকাশৰ নিচিনা ছেম টু ছেম বনাওক, আপোনালোকৰ চেনেলটো ভাইৰেল হৈ যাব। তো আপোনালোকে চাব ইয়াতে এনেকৈ ফটো এটা ল'ব। ফটো লোৱাৰ পিছত আৰু এটা ফটো ল'ব ইয়াতে, কাৰণ 2টা ফটো এক লগত লাগি কিনে এনেকুৱা হৈ যায় যে এটা ফটো ইয়াতে আছে বুলি। তো আপোনালোকৰ প্ৰথম ফটোটো ল'লোঁ, ছেকেণ্ড ফটোটো ইয়াতে ক্লিক কৰিলোঁ। ইম্পৰ্টত আহি কিনে আপোনালোকে ছেকেণ্ড ফটোটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মই এইটো ফটোটো লৈছোঁ। এনেকুৱা এতিয়া চাব হা, এনেকুৱা হৈ আছে যে দেখাত এনেকুৱা হৈ আছে যে মানে 2টা ফটো একেলগত লগাই থৈ দিছোঁ, কোনো ধৰণৰ বুজা নগৈ আছে, মানে 2টা ফটো এনেকৈ লাগিছে যে 2টা ফটো ইয়াতে আছে। কিন্তু এতিয়া চাব আপোনালোকৰ মেজিকটো, বিকাশে বহুত ধুনীয়াকৈ থাম্বনেইল কেইটা বনাই আছে। তো আপোনালোকে ফ'ল' কৰক কেনেকুৱা ধৰণে থাম্বনেইল কেইটা বনাব লাগিব। তো আপোনালোকে চাব এই ছাইডৰ পৰা মই এটা হেৰি কৰি দিছোঁ, আপোনালোকে চাব এইটো ওপৰত চাব 2টা আছে, অপশ্যন আছে। এইটো আপোনালোকে বঢ়াই ল'ব পাৰিব, আৰু এইটো মেইন অপশ্যনটো আপোনালোকৰ 2টা ফটো একেলগত মেইন অপশ্যনটো হ'ল ছেকেণ্ড। এইটো যে মই যে বঢ়াই আছোঁ ছেকেণ্ড অপশ্যনটো, এইটো আপোনালোকে একদম বঢ়াই দিব। বঢ়াই দিয়াৰ পিছত আপোনালোকে এই
আপোনালোকে এটা চাব এইটো পেইণ্ট বাটনটো আপোনালোকে য'ত মানে লগাব বিচাৰিছে আপোনালোকে এতিয়া হৈ গ'ল একেলগত কৰি দিলে এইটো ভুল হৈছে ৰ'ব এইটো এইফালে কৰিব লাগিব কাৰণ ফটোটো এই লেফ্ট ছাইডত আছে না তো আপোনাৰ এইফালে কৰি দিছোঁ এইফালে কৰাৰ পিছত মই এতিয়া কৰি দিছোঁ ইয়াতে চাব ৰাইট বাটনটো আছে ৰাইট বাটনটো আপোনালোকে ক্লিক কৰি দিব ৰাইট বাটনটো ক্লিক কৰি দিয়ালৈকে মই অলপ জুম আউট কৰিছোঁ আপোনালোকে মিলাই ল'ব অলপ মিলাই লৈ কিনে আপোনালোকে হ'ব ধুনীয়া লাগিব বহুত ধুনীয়া লাগিব তো আপোনালোকে চাব ইয়াতে আৰু এটা ফটো কাৰণ দুটা ফটোৰে কৰিব লাগিব যদি আৰু এটা এইটো ফটোত মই ক্লিক কৰিছোঁ এইটো ফটোটো ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত আপোনালোকে যে এইটো ৰাবাৰ বাটনটো চাব ন ইয়াতে এই মই যে ক্লিক কৰিছোঁ ৰাবাৰ বাটনটোত এই ৰাবাৰ বাটনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে চাব এইটো ফটোটোৰ ছাইডৰ পৰা লগ লাগি আছে না তো লেফ্ট ছাইডৰ পৰা লগ লাগি আছে আৰু সেইটো ফটোৰ ৰাইট ছাইডৰ পৰা লগ লাগি আছে তো আপোনালোকে এইটো বহাই দিব পাৰে কমাই দিব পাৰে এইটো আপোনালোকৰ ডিপেণ্ড কৰিব কোনটো কেনেকৈ বনাব বিচাৰে কিন্তু এইটো অপশ্যনটো বহুত বহাই দিব পিছত আপোনালোকে এইটো ফটোটো লেফ্ট ছাইডৰ পৰা লগ লাগি আছে আৰু এইটো ফটোৰ পৰা এনেকৈ কৰি দিছোঁ অলপ জুম আউট কৰি দিছোঁ দেখাত ধুনীয়া লাগিব কাৰণে চাব এতিয়া চাওক একদম ধুনীয়া হৈ গৈছে আপোনালোকে চাব পাৰিছে নিশ্চয় এনেকুৱা লাগি আছে যে দুটা ফটো একেলগত এটা ফটো লগ লাগি আছে দুটা ফটো আপোনালোকে এতিয়া চাব আপোনালোকে ইয়াতে টেক্সট কেনেকৈ লিখিব যে থাম্বনেইলত যে বিকাশে লিখি দিয়ে 1 মিলিয়ন হৈ গ'ল বহুত ভাল লাগিলে ধুনীয়া লাগিলে আপোনালোকে চাব আপোনালোকে প্ৰথমতে এনেকুৱা ধৰণৰ এটা এইট অহাৰ পিছত আপোনাৰ টেক্সট বুলি লিখা আছে টেক্সটত ক্লিক কৰিব টেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে চাব এডিট বুলি অপশ্যন আছে এডিটটোত অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া আপোনালোকৰ যদি আপোনালোকে অসমীয়াত লিখিব বিচাৰিছে অসমীয়াত আপোনালোকে নিজৰ কীবোৰ্ডৰ হেৰিটো চেঞ্জ কৰি ল'ব অসমীয়াত চেঞ্জ কৰি ল'ব যদি হিন্দীত লিখিব বিচাৰে হিন্দীত চেঞ্জ কৰিব যিকোনো ভাষা ইয়াতে হৈ যাব তো আপোনালোকে চাব মই অসমীয়াত ইংলিছত লিখিব বিচাৰিছোঁ মই লিখিম এতিয়া ধৰক মই লিখিছোঁ 1 মিলিয়ন কমপ্লিট হৈ গ'ল কমপ্লিট মই ইয়াতে লিখি দিলোঁ লিখাৰ পিছত চাব এতিয়া মই আপোনালোকক ফৰ এক্সাম্পলত দেখাই আছোঁ আপোনালোকে যি ধৰণে যিটো বস্তু লিখিব বিচাৰিছে আপোনালোকে লিখিব পাৰিব তো আপোনালোকে চাব ইয়াতে কোনো ধৰণৰ ভাল দেখা গৈ আছে আপোনালোকে চাব ইয়াতে এই বাটনটোতে থাকিব দিব আপোনালোকে এই ছাইডত অহাৰ পিছত চাব ইয়াতে এটা অপশ্যন পাব আপোনালোকে ফণ্ট এই ফণ্টত ক্লিক কৰিব এবি বুলি লিখা আছে আপোনালোকে এটা বহুত ধৰণৰ ধুনীয়া ফণ্ট পাই যাব বহুত ধুনীয়া আৰু আপোনালোকে যদি বিচাৰিছে নতুন ফণ্ট এইটো সোমাব এইটোও পদ্ধতি ইয়াতে সোমাব পাৰিব আপোনালোকে মাই ফণ্টত আহিব মাই ফণ্টত আহি কিনে আপোনালোকে চাব ইয়াতে এটা বাটন দিছে ইয়াতে এই বাটনটোত আপোনালোকৰ অসমীয়া ফণ্টকেইটাও আপুনি ইয়াতে ইম্পৰ্ট কৰিব পাৰিব ইম্পৰ্ট কৰি কিনে মই ধৰণৰ বহুত ধুনীয়া ফণ্টকেইটা মই ইম্পৰ্ট কৰি ৰাখিছোঁ অলৰেডি তো আপোনালোকে গৈ কিনে আপোনালোকৰ হেৰিৰ পৰা প্লে ষ্ট'ৰৰ পৰা গুগলৰ পৰা আপোনালোকে অসমীয়া ফণ্টকেইটা ডাউনলোড কৰি কিনে আপোনালোকে ইম্পৰ্ট কৰিব পাৰিব মই এতিয়া ইংলিছৰ পৰা দেখাই আছোঁ এইপিনে আহিব আপোনালোকে বহুত ধুনীয়া আপোনালোকে এটা ফণ্টকেইটা পাই যাব মই এটা যিকোনো ধুনীয়া ধৰণৰ এটা লগাব বিচাৰিছোঁ লগাই ল'ম আৰু আপোনালোকৰ লগাই ল'ব তো এনেকৈ লগাই দিলোঁ লগাই দিয়াৰ পিছত চাওক এতিয়া অলপ ধুনীয়া দেখা গৈ আছে দেখা যোৱাৰ পিছত আপোনালোকে মই ডাঙৰ কৰিছোঁ জুম আউট কৰিব লাগিব যদি এইটো বাটনটো থাকে এইটো বাটনটোত ক্লিক কৰি দিলে আপোনাৰ এনেকৈ হেৰি অলপ আঙুলিলে প্ৰেছ কৰি অলপ হেৰি কৰিব আপোনালোকে জুম আউট জুম হৈ যাব আপোনালোকে যিটো ধৰণৰ ৰাখিব বিচাৰে আৰু যদি এইটো নোৱাৰি আছে আপোনালোকে ইয়াতে চাব আপোনালোকে একদম ফাৰ্ষ্টৰ পৰা আহি পিনে আছে চাওক ইয়াতে চাব ডাবল টি বুলি লিখা আছে ইয়াতে এইটো ছাইজত ক্লিক কৰিলে আপোনালোকে ইয়াতে ছাইজ বঢ়াব পাৰিব কমাব পাৰিব এইটো এটা বহুত ধুনীয়া এপ হয় বহুত কাম কৰিব পাৰি এইটোৰে আপোনালোকে চাব আৰু ইয়াতে আপোনালোকে চাব যে বিকাশে ছাইডত যে অলপ ৰেড দেখা গৈ থাকে আপোনালোকে এইটো কেনেকৈ দিয়ে তো আপোনালোকে চাব এইটোত ক্লিক কৰিব এইটোত ক্লিক কৰাৰ পিছত চাব আপোনালোকে ৰেড দি দিয়ে ন এইটো ৰেড আপোনালোকে যদি চাব ইয়াতে আপোনালোকে চাব ইয়াতে 4 বুলি লিখাই আছে এইটো ছাইজটো তো আপোনালোকে এইটো বহাই দিলে এনেকুৱা হৈ যাব আৰু অলপ ধুনীয়া কৰিব লাগিব ডিম্পু এনেকুৱাকৈ দিয়ে বহুতবিলাক ভিডিঅ'তে সকলোবোৰ ভিডিঅ'তে ডিম্পু এনেকুৱাকৈ দি দিয়ে তো আপোনালোকে এইটো বহাই দিব এনেকুৱা কমাই দিব এইটো কমাব পাৰিব পিছত আপোনালোকে এতিয়া ৰাইট বাটনটো আপোনালোকে বহুত ধুনীয়া কালাৰ আছে ইয়াতে কালাৰটো আপোনালোকে চিলেক্ট কৰিব আৰু যদি নিজৰ ইচ্ছাতে কালাৰ চিলেক্ট কৰিব বিচাৰিছে ইয়াতে আপোনালোকে দি কিনে আপোনালোকে কালাৰটো চিলেক্ট কৰিব পাৰিব তো আপোনালোকে মই এনেকুৱা কৰি দিছোঁ ৰাইট চিহ্নটোত ক্লিক কৰিব ৰাইট চিহ্নটোত ক্লিক কৰাৰ পিছত আপোনালোকে জুম ইন জুম আউট কৰি আপোনাৰ য'ত বহাব বিচাৰিছে তো আপোনালোকে বহাই ল'ব এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকে ক'ত বহাব বিচাৰিছে আৰু ধুনীয়াকৈ দেখাত বহাব আৰু সকলোৱে বস্তুটো বুজিব পাৰিব লাগিব যে এইটো বস্তুটো এইটো ভিডিঅ'টো এইটোতো পাৰিব আপোনালোকে যাহা তাহা বস্তু নিলিখিব মানে
এটা দুটা বস্তু লিখিব যাতে যোনে আপোনালোকৰ থাম্বনেইলটো চাব সেই মানুহখনে মানে গম পাব লাগিব যে এইটো বস্তুটো এইটো ভিডিঅ'ৰ ওপৰত মানে ভিডিঅ'টো মানে এইটো টপিকৰ ওপৰত আছে। ভিডিঅ'টো ভিতৰত এটা আছে ভিডিঅ' আৰু আপোনালোকে থাম্বনেইলত বেলেগ এটা লিখিছে। এনেকুৱা কেতিয়াও নকৰিব। এনেকুৱা কেতিয়ালে প্ৰথমতেতো ভিউজ আহিব, কিন্তু তেতিয়াৰ পৰা আপোনালোকৰ পিছৰ পৰা আপোনালোকৰ আকৌ ভিউজটো নাপাব। তো আপোনালোকে ইয়াতে এনেকুৱা ধৰণৰ বহাই ল'ব। কাৰণ আপোনালোকে ডিম্পু হওক বিকাশ হওক সিহঁতৰ পৰা অলপ ফ'ল' কৰক। সিহঁতে কেনেকৈ ধৰণৰ লিখি আছে চাবচোন। এনেকৈ টপিক লিখি দিয়ে, আপোনালোকৰ মাইণ্ডটোত এক্সট্ৰাছ কৰি দিয়ে। আপোনালোকে চাবই লাগিব বস্তুটো, আপোনালোকৰ ক্লিক কৰিবই। তো এনেকুৱা ধৰণৰ আপোনালোকে ভাবি চিন্তা কৰি কিনে আপোনালোকে কিছুমান ইয়াতে লিখিব থাম্বনেইলত। আপোনালোকে এইটো হোৱাৰ পিছত আপোনালোকে ইয়াতে চাব, ইয়াতে 3 ডট বুলি লিখা আছে। ইয়াতে এই 3 ডটটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব ইয়াতে ইম্পৰ্ট ইমেজত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে বহুত ধৰণৰ বহুত কেইটা আহি যাব। আপোনালোকে কাষ্টম বুলি লিখা আছে। আপোনালোকে বহুত মানে HDত বনাব বিচাৰিছে, আপোনালোকে থাম্বনেইলটো দেখাত মানে এনেকুৱা লাগিব প্ৰফেশ্যনেল। তো আপোনালোকে HDত ডাউনলোড কৰক। আপোনালোকে ইয়াতে চাব কাষ্টমত লিখা আছে, ইয়াতে চাব আল্ট্ৰা। এই আল্ট্ৰাত ক্লিক কৰিব। আল্ট্ৰাত ক্লিক কৰাৰ পিছত ছেভ টু গেলাৰীত ক্লিক কৰিব। ছেভ টু গেলাৰীত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইটো ফটো থাম্বনেইলটো আপোনালোকৰ মোবাইলত ডাউনলোড হৈ যাব। এটা এড আহিব, এইটো একো নহয় দিয়ক, সেইটো আকৌ এই পৰা কেঞ্চেল কৰি দিব, হৈ যাব। কাটি দিব, ইয়াৰ পৰা গুচি যাব। আৰু এনেকুৱা ধৰণে আপোনালোকে থাম্বনেইলকেইটা বনাব পাৰিব। আজি ভিডিঅ'টো ইমানখিনিয়ে। আৰু ভাল লাগিলে কমেণ্টত জনাব। আৰু ভিডিঅ'টো যদি আপোনালোকৰ আৰু বন্ধু বান্ধৱী আছে, ইউটিউব চলাই আছে, ভাল ধৰণে থাম্বনেইল বনাব নোৱাৰি আছে, তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু ধৰণৰ ভিডিঅ' যদি আপোনালোকৰ লাগিছে মোক কমেণ্টত জনাব। আৰু ভিডিঅ'টো আজি ইমানখিনিয়ে। তো আৰু নেক্সট এটা ভিডিঅ' আপোনালোকৰ আৰু ভাল বস্তু আনিব চেষ্টা কৰিম। আৰু লাষ্টত কৈ আছে এবাৰ, তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বহুত ধামাল ভিডিঅ' আহি থাকিব। আপোনালোকৰ সঁহাৰি পাবৰ কাৰণে মই বহুত উৎসাহ কৰি মই ভিডিঅ'কেইটা বনাই আছোঁ। তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো বজাই দিব নতুন আপডেট পাবৰ কাৰণে। তো বাই।